বিভিন্ন পদবীত থাকা তেলবদীয় সতীৰ্থ বন্ধুসকল, উমেন্স সভাপতি সভানেত্ৰী আৰু ইউথৰ সভাপতি সেক্ৰেটাৰী আৰু একেটাৰ কবিবৃন্দ বন্ধুসকল আৰু রাভা সেল, আদিবাসী সেল, বেঙ্গলি সেল, রাজবংশী সেল, আমার কুচুগাঁও ব্লক অন্তর্গত প্রত্যেক সেলৰ মোৰ বিপিএফ দলৰ সতীৰ্থ বন্ধুসকল। তো আজি তাৰিখটো আমাৰ নতুনকৈ গঠিত হোৱা আমাৰ কুচুগাঁও ব্লক কমিটি বিপিএফ দলৰ শপত গ্ৰহণ কাৰ্যসূচী আৰু তাৰ লগতে আজিয়ে মানে আমি এই শপত গ্ৰহণ কাৰ্যসূচীৰ লগতে চাৰ্জটো আমি হেণ্ডঅভাৰ কৰিম পুৰণা বডিৰ পৰা নতুন বডিক। নেক্সটত আছে আমাৰ ভোট টেকিং চেৰেমনি, তাৰপিছত আছে আমাৰ গেষ্ট অফ স্পীচ। তো নেক্সট এজেণ্ডাত আছে আমাৰ এতিয়া কণ্ডোলেন্স। গতিকে মই সবকে বিনম্ৰ অনুৰোধ কৰিছো 1 মিনিট কাৰণে থিয় হ'বলৈ। আমাৰ কাৰ্যকলাপ টিম স্পিৰিট যি কাম কৰিছো মই অকলে কৰা নাই, যি কৰিম মই অকলে নকৰিম, যি হৈছে ইয়াৰ কৃতিত্ব মই অকলে লোৱাটো ঠিক নহয়। যি পাইছো মই আৰু মোৰ টিম তেওঁলোকৰ থ্ৰুৱেদি তেওঁলোকৰ হাতেৰে মই কৰিছো। I, me, myself, এইটো দলত থাকিব নালাগে। মই কৰিছো, মোৰ দ্বাৰা হৈছে, মইহে মানে এইবিলাক ঠিক কৰিছো নহয়। ময়ৰ জাগাত আমি হ'ব লাগিব, উই হ'ব লাগিব, আয়ৰ জাগাত উই হ'ব লাগিব। সেইটো মনত ৰাখিব। দলত কাম কৰাবিলাকে আমাৰ কেতিয়াবা কি হয়, সংগঠন সমূহত আমি সংগঠন কৰি অহা মানুহ, সেই সময়ত কি হয় কিছুমান মানুহবিলাকে একেলগে কৰিছে, একেলগে গৈছে, কিন্তু ইয়াৰ কৃতিত্ব দাবী কৰি লয় অকলে। টিমত একেলগে গৈছিলে 5 জন 6 জন 10 জন, কিন্তু যেতিয়া সেইটো সফলতা লাভ কৰিব ইয়াৰ পিছত যেতিয়া মানে মানুহৰ আগত কয়, তেতিয়া কি ক'ব, মই সেইটো এনেকাকে কৰিছো, মই সেইটো কৰাৰ কাৰণে এইটো হৈছে, মোৰ কাৰণে হৈছে, এনেকুৱা ধৰণৰ। এইটো যদি হয় দলত বাকী মেম্বাৰ্ছ বিলাকে কাম কৰাৰ যিটো তেওঁলোকৰ যিটো এনাৰ্জি আছিলে, যিটো ইণ্টাৰেষ্ট আছিলে, তেখেতসকলৰ এইটো নাইকিয়া হৈ যায়, অট'মেটিকেলি ডিম'লাইজ হৈ যায়, ডিছইণ্টাৰেষ্ট হৈ যায়। আমি একেলগে আছিলো, আমাক যদি ক্ৰেডিট দিব নোখোজে, ক্ৰেডিটটো যদি অকলে লৈ থাকে, আমি যদি একো ক্ৰেডিট নাপাওঁ, আমাক যদি কাম কৰাৰ এটাও যদি হেৰি নিদিয়ে, মানে চাৰ্টিফিকেট নিদিয়ে, তেনেহ'লে মই কৰি কি লাভ আছে ভাই? তেওঁ অকলে কৰি থাকক, তেওঁ অকলে গোটেইখিনি কৰিছে বুলি তেখেতে সেইটো দাবী কৰি লৈ আছে। কালি যদি বনি প্ৰচাৰে কয়, I am the president of the party, I have done it alone, মই পূৰ্ণ সভাপতি, মই অকলে সেইটো কৰিছো, মই কৰিছো, মই কৈছো, মোৰ দ্বাৰা হৈছে, এইটো যদি তেওঁ কৈ থাকে, ডেফিনেটলি তাৰ তেখেতৰ কলিগবিলাকে লাহে কাম কৰাৰ যিটো ইচ্ছা শক্তি সেইটো নাইকিয়া হৈ যাব, ডিম'লাইজ হৈ যাব, ডিছইণ্টাৰেষ্ট হৈ যাব, আৰু গৈ মানুহবিলাকে কি হ'ব, পিছৰ যিবিলাক কলিগ আছে তেখেতসকলে কাম নকৰাকে বহি থাকিব, তেওঁ অকলে কৈ থাকক, আমিনো কিয় কৰিম, আমিনো কিয় ওলাম, আমি কিয় যাম, কিয় আমি কম, কিয় আমি দায়িত্ব ল'ম, এইবিলাক কথা আহি যাব। গতিকে এইটো হ'ল প্লুৰেলিজম, প্লুৰেল ছ'চাইটি। আমার বহু বসন বাং সান্দ্राय जायखौ जों बुंना बुंदों बे सेट सान्दाय नङा। सेट सान्दाय माने आं मोनसेखौ सेट सान्दाय होनो, बुरजाखौ बां सान्दाय होनो। अखमियाव बेखौनो होनबाय, माने কি কয় एक बसन तारमाने सासे मोनसे बहु बसन माने गोबां बां सान्दाय। इंग्लिशआव बाहाय जाबाय सिंगुलार नाम्बार आरो बुरजाखौ होनना बुंबाय प्लुरेल नाम्बार। दा जों सिंगुलार नाम्बाराव खामानि मावा, तारमाने से सान्दायाव जों खामानि मावा, जोंनो टीम स्पिरिट, टीम मतलब आं हारसिङै टीम जानो हाया, बिथांखौ लानानै बयखौबो लानानैसो टीम। মই অকলে কেতিয়াও टीम হ'ব নোৱাৰো।
মোৰ লগত 4-5জন 2জন 3জন হ'লেও থাকিব লাগিব তেতিয়াহে সেইটো কোৱা হয় থিম আৰু এক্সিকিউটিভটো হ'ল এটা থিম আৰু সেই থিমৰ দ্বাৰা দিহে কৰা সেই মেছেজটো আমি ৰাইজৰ মাজত কৰ্মীবিলাকৰ মাজত পেলাব লাগিব তেতিয়াহে কি হ'ব যে সবৰে কাম কৰাৰ এটা যিটো আমাৰ মানে কি কয় মনৰ ইচ্ছা শক্তি কাম কৰাৰ যিটো ইণ্টাৰেষ্ট সেইটো তেতিয়া অথুট হৈ থাকিব কিন্তু যেতিয়া সবে কাম মোৰ দ্বাৰা হৈছে মই কৰিছো বুলি যদি কোৱা হয় মানুহবিলাকে ইয়াৰ লগত লাহে লাহেকৈ নাথাকিবলৈ আঁতৰি যাব এই কথাবিলাক আপোনালোকে মনত ৰাখিব এই ওমেন্সে হওক বিএছইউৱে হওক আমাৰ মানে যুৱই হওক বা ফেৰেণ্ডে হওক বা আমাৰ যিবিলাক চেল আছে সেই চেলৰ প্ৰতিজন নেতা কৰ্মীসকলক ইয়াৰ কাৰণে মই কৈছো আমি যি কৰিছো সবে একেলগে কৰিছো ঐক্যবদ্ধভাৱে কৰিছো আমি ইউনাইটেডলি কৰিছো আৰু তলত থকা কৰ্মীবিলাকৰ দায়িত্ব হ'ল প্ৰতিজন এক্সিকিউটিভ মেম্বাৰ্ছ বিলাকৰ আমাৰ প্ৰাইমাৰী কমিটিবিলাকৰে হওক বা ব্লকৰে হওক যি কৰিছো সেইটো আমি ইউনিফৰ্মিটি মেইনটেইন কৰি পেলাই সেইটো ডিপেণ্ড দিব লাগিব আজি ভালে হওক বেয়াই হওক শুদ্ধই হওক অশুদ্ধই হওক আমি যদি ব্লকত কিবা যদি এক্সিকিউটিভ ডিচিশ্যন লৈছো that has to be justified immediately ভুল বুলি আমি জানো এই সিদ্ধান্ত ভুল এটা আমি জানো তৎসত্ত্বেও যদি সিদ্ধান্ত লোৱা হ'ল ইয়াৰ পিছত কিন্তু হাউচত আপুনি এবাৰ গৃহীত হোৱাৰ পাছত ভুল হ'লেও বাহিৰত ভিতৰত কৰ্মীৰ লগত ৰাইজৰ লগত যেতিয়াই আপুনি ইয়াৰ বিষয়ে আলোচনা কৰিব জাষ্টিফাইড কৰি পেলাই কথাটো ক'ব লাগিব এইটো আমাৰ ভুল হৈছিল এইটো ভুল এইটো নেভাৰ আপুনি ক'ব নালাগে নহ'লে কি হ'ব আজি কচুবা ব্লকত যদি কিবা এটা বিষয়ৰ ওপৰত আমি সিদ্ধান্ত ললো এটা প্ৰস্তাৱ ললো এইটো হৈ গ'ল দেখা গ'ল যে ইয়াত মানে 60-40 হৈ গ'ল 100% নহ'ল ছাপোৰ্টটো প্ৰস্তাৱৰ সপক্ষে 60% প্ৰস্তাৱৰ বিপক্ষে 40% কিন্তু ডেমক্ৰেচিৰ এটা ধৰ্ম হ'ল কেৰেক্টাৰটো হ'ল যে মেজৰিটি মাষ্ট বি গ্ৰেণ্টেড 60% মেজৰিটি হৈ গ'ল প্ৰস্তাৱ আমি সেইটোকে তাৰ কাৰণে মানিব লাগিব 40% অগ্ৰাহ্য কৰিলে 60% যেহেতু আহিল আৰু ডেমক্ৰেচিৰ কেৰেক্টাৰ ধৰ্ম এইটোৱে যে মেজৰিটি মাষ্ট বি গ্ৰেণ্টেড যাৰ লগত সংখ্যা বেছি আছে তাৰে জয় হয় আৰু ইয়াৰ কাৰণে 40% যিবিলাকে বিপক্ষে আছিলে তেখেতসকলেও হাউচত গৃহীত হোৱা প্ৰস্তাৱ আমাৰ সিদ্ধান্তৰ ওপৰত তেখেতসকলে বাহিৰত গৈ পেলাই ইয়াৰ বিপক্ষে কথা ক'ব নোৱাৰিব তেওঁলোকেও অনিচ্ছা সত্ত্বেও মনত হয় গ্ৰহণ কৰিব পৰা নাই তথাপিও তেখেতসকলে আমাৰ প্ৰস্তাৱৰ সপক্ষে জাষ্টিফিকেশ্যনটো দি সেইটো জাষ্টিফাইড বুলি সেইটোৱে কাৰেক্ট বুলি আমাৰ ৰাইজৰ আগত ক'ব লাগিব সেইটো হ'ল টিম স্পিৰিট কিন্তু সেইটো নহয় যে মই মাৰিব পৰা নাই বাহিৰত অনৰ্গল এই কথাবিলাক বকি থাকিল প্ৰস্তাৱৰ বিৰুদ্ধে বকি থাকিল দলৰ এক্সিকিউটিভৰ বিৰুদ্ধে বকি থাকিল কোনে আৰম্ভ কৰিছে তাৰ এগেইনষ্টত বকি থাকিব এইটো কেতিয়াও হ'ব নেলাগে আৰু ইয়াৰ মাজত কি হয় এইবিলাক আৰম্ভ কৰাৰ লগে লগে লাহেকৈ বেয়া বা নেগেটিভ কথাবিলাকৰ যিটো ৰিয়েকশ্যন যিটো ক্ৰিয়া মানে একশ্যন ৰিয়েকশ্যন এইটো লাহে লাহেকৈ এজনৰ পাছত দুজন দুজনৰ পাছত চাৰিজন এইটো মাল্টিপ্লিকেশ্যনত গুচি যায় তাৰমানে বাঢ়ি যায় সংখ্যাটো বাঢ়ি যায় নেগেটিভ কমেণ্ট পাছ কৰাৰ কাৰণে এজনে পাছ কৰাৰ কাৰণে 2জন 3জন 4-5জন যদি বাঢ়ি যায় এটা প্ৰাইমাৰীৰ পৰা অইন এটা প্ৰাইমাৰীলৈকে যদি যায় তেতিয়া কি হ'ব যে এইটো এটা এক মানে ক্ৰিয়েশ্যন গ্ৰুপিজন এইটো গ্ৰুপিজন ক্ৰিয়েট কৰাৰ বাহিৰে নিজৰ মাজতে গোট সৃষ্টি কৰাৰ বাহিৰে বেলেগ একো নহয় গোট যিটো কোৱা হয় মানে বিসম্বাদী গোট সৃষ্টি কৰাৰ নিচিনা কাম কৰা হয় গতিকে এক্সিকিউটিভ বডিত যিসকলে আছে এই মেম্বাৰ্ছে হওক এই পোৰ্টফলিঅ' হোল্ডাৰে হওক সংগঠনৰ ডিচিপ্লিনটো হ'ল আমাৰ
যেটো সংগত পাৰ্টি হিচাপে আমি যিখিনি ডিচিশ্যন লৈছো সেই ডিচিশ্যনটো ভুলে হোক শুদ্ধই হোক এবাৰ লোৱাৰ পাছত সেইটো শুদ্ধ বুলি আমি ৰাইজৰ মাজত জাষ্টিফিকেশ্যনটো দি পেলাই এইটো দি আগুৱাই গৈ কাম কৰিব লাগিব আৰু ইয়াৰ বিৰোধী যদি কথা কৈ থাকে তেতিয়া কি হ'ব আমাৰ মাজত বিসম্বাদী সৃষ্টি কৰা বিসম্বাদী গোট সৃষ্টি কৰা কথা মানে বিসম্বাদ কৰা এই ধৰণৰ এটা সমস্যা দলৰ মজিয়াতে আমি জন্ম দিয়াৰ বাহিৰে বেলেগ একো নহ'ব গতিকে মই ৰিকুৱেষ্ট কৰিছো দলৰ আজি শপত যিসকলে কৈছে সংবিধান নীতি আদৰ্শৰ কথা সেইটোকে দোহাই দি আপোনালোকে আজি শপত লৈছে গতিকে ভাল বেয়া আমাৰ আমি কি অলংকাৰ মানে পিন্ধাই এইটো বাহিৰত বাহালকৈ সুন্দৰকৈ প্ৰদৰ্শন কৰিব পাৰো ইয়াৰ কাৰণেহে আমাৰ এটা আৰ্ট যেটো আৰ্টৰ প্ৰয়োজন আছে যেটো কলা কথা কোৱাৰ যেটো কলা আমাৰ স্পিকিং যেটো আৰ্ট মানুহৰ আগত প্ৰেজেন্টেশন দিয়া যেটো আমাৰ স্পিকিং যেটো আৰ্ট সেই আৰ্টটো আমি ব্যৱহাৰ কৰি পেলাই মানুহবিলাকক মনৰ তেওঁলোকৰ মন জয় কৰিবৰ কাৰণে কাম কৰিব লাগিব দল সিধা সিধিকে নহয় এতিয়া আমাৰ বিপিএফ দল যেহেতু অকলে কাম কৰা নাই বিপিএফৰ লগত যুৱ বিএছইউ ওমেন আমাৰ সেল ইয়াত বহুকেইটা আছে এটা নাম্বাৰ 1 টিমৰ লিডাৰ হিচাপে কোনে হ'ব মেইন বডি হিচাপে পেৰেণ্ট বডিটো হ'ল টিমৰ লিডাৰ সেল বিলাকৰ যুৱ বিপিএফ ওমেন বিপিএফ বিএছইউ সেল যিবিলাক আছে সেই গোটেইবিলাকৰ আমাৰ টিম লিডাৰটো হ'ব এটা পেৰেণ্ট বডি এটা পেৰেণ্ট বডি যদি টিম লিডাৰ হয় সেক্ৰেটাৰী প্ৰেসিডেন্ট তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব আৰু লিডাৰশ্বিপে যেনেকৈ লৈ যাব লিডাৰশ্বিপত কোন আছে লিডাৰশ্বিপৰ ইচ্ছা মতে সংগঠনসমূহে চলে লিডাৰশ্বিপত কোন আছে এটা পেৰেণ্ট বডিৰ সেক্ৰেটাৰী প্ৰেসিডেন্ট আছে তেওঁলোকে দলৰ যিবিলাক শাখা কমিটি আছে সেল আছে সেই সেল বিলাকক যত্ন লোৱাটো তেখেতসকলৰ দায়িত্ব এতিয়া সেল বিলাকক কোন মানে কোনটো সেলটো কোড কেনেকৈ ব্যৱহাৰ কৰিব আদিবাসী সেল আপুনি কেনেকৈ তেখেতসকলক আজি গঠন কৰিছে এনে এৰি দিলেতো নহ'ব ৰাজবংশী সেল আজি নাই বেংগলী সেল আছে আৰু আমাৰ মাইনৰিটি সেল আছে আজি ভালকৈ তেখেতসকলে ওলাই আহিছে কাম কৰিবৰ কাৰণে এটা এই মুহূৰ্তলৈকে বিৰাট এটা কাম কৰাৰ ইচ্ছা তেওঁলোকৰ মনত আছে এই কাম কৰাৰ মনোবল তেওঁলোকৰ ইচ্ছাটো এতিয়া আমি এক্সপেক্ট কৰিব লাগিব তাৰমানে তেখেতসকলৰ কাম কৰাৰ ইচ্ছা শক্তিটো আমি আদায় কৰি কামত ব্যৱহাৰ কৰিব লাগিব এক্সপ্লইট কৰি তেখেতসকলক আমি কামত ব্যৱহাৰ কৰিব লাগিব আৰু কাৰ মাজত কৰিম আমি বেলেগ সেল বিলাকৰ নিজৰ নিজৰ যিবিলাক কমিউনিটি আছে তেখেতসকলৰ মাজতে তেখেতসকলৰ লগতে থাকি কাম কৰিবৰ কাৰণে তেওঁলোকক আমি এংগেজ কৰিম গতিকে পূৰ্ণদমে কাম কৰি থাকিবৰ কাৰণে কণ্টিনিউৱেশ্যন যেটো কোৱা হয় কাম কৰাৰ যেটো কণ্টিনিউৱেশ্যন সেইটো কেতিয়াও বন্ধ হ'ব নালাগে কাম কৰাৰ যেটো কণ্টিনিউৱেশ্যন যেটো চলি থকা গতি সেই চলি থকা গতিত কোনো প্ৰকাৰে বিচুতি গঠিব নালাগে যে আদিবাসী সেলে যদি আজি আদিবাসী বিলাকৰ মাজত সোমাই বিপিএফৰ নীতি আদৰ্শ ৰাইজৰ মাজত প্ৰচাৰ কৰি সেইটো দলৰ কাম কাজ সেইবিলাক মানে ৰাইজৰ মাজত প্ৰচাৰ কৰি তেওঁলোকে যদি কাম কৰিবলৈ ইচ্ছা আজি প্ৰকাশ কৰি আগুৱাই আহিছে তেওঁলোকক এইটো দলৰ এইটো হৈ আমাৰ এওঁলোকৰ নিজৰ কমিউনিটিৰ মাজত 24 আৱাৰ কাম কৰিবৰ কাৰণে তেওঁলোকক আমি উদগনি যোগাব লাগিব তেখেতসকলক আমি ব্যৱহাৰ কৰিব লাগিব তেওঁলোকক আমি ভালকৈ ব্যৱহাৰ কৰিব লাগিব খবৰ ল'ব লাগিব আমি সাপোৰ্ট কৰিব লাগিব সাপোৰ্ট মিন্স মানে বহুত ধৰণৰ সাপোৰ্ট যে লজিষ্টিক সাপোৰ্ট ফাইনেন্সিয়েল সাপোৰ্ট আপুনি তেখেতসকলক যে কাম কৰাৰ যিখিনি এটা পৰিৱেশ আপুনি প্ৰদান কৰিব পাৰিব লাগিব দলটো সদায় দলৰ এক্টিভিটিজ সদায় চলে দলৰ এক্টিভিটিজ কেতিয়াও বন্ধ নহয় 24 আৱাৰ এনিহোৱেৰ এভৰিহোৱেৰ এণ্ড এনি টাইম দলৰ এক্টিভিটিজটো চলে
এইটো নহয় যে এই মাহত ভাদ্ৰ মাহ ইয়াৰ কাৰণে কাম নকৰিম, আজি শনিবাৰ ইয়াৰ কাৰণে কাম নকৰিম, পৰহি ৰবিবাৰ মানে সোমবাৰ ইয়াৰ কাৰণে বন্ধ ৰাখিম, কাম কৰিম। এইটো নহয় দল, এইটো সামাজিক সংগঠনসমূহৰ নিচিনা নহয়। কাৰণ আপুনি যিটো ফিল্ডত আছে দলৰ হৈ কাম কৰিবৰ কাৰণে, যিসকল ৰাইজৰ মাজত আপুনি আছে সেই ফিল্ডত এই একেখন ফিল্ডতে এই একেজন ৰাইজৰ মাজতে আমাৰ নিচিনা বেলেগ বেলেগ দলবিলাকেও আছে। আমি যদি অলপ পালন কৰো, আমাৰ বিৰোধী দলবিলাকে আমি দখল কৰিব লগা ঠাইখিনি তেখেতসকলে আগত আহি পেলাই দখল কৰিব, আৰু আমাৰ ফলমৰ কাৰণে আমি গাফিলতি কৰাৰ কাৰণে এই অঞ্চল আমাৰ হাতৰ পৰা গুচি যাব। গতিকে দলৰ কাম বহি থকাৰ কাম নহয়, দলৰ কাম দিন বাৰ লগ সেইটো মানে মাহ বছৰ চাই কৰা কাম নহয়। দলৰ কামটো হ'ল এভৰি টাইম এনিহোৱেৰ 24 আৱাৰ এক্টিভিটিজ, এইটো হ'ল দলৰ কাম। এতিয়া আজি আমি BPF দলৰ যিসকল ইয়াত কৰ্মী হিচাপে আহিছে বা নেতা হিচাপে আহিছে, আমি প্ৰথম নিজকে এজন এজন দায়িত্বশীল ব্যক্তি হিচাপে আজিৰ পৰা কিন্তু স্বীকৃতি প্ৰদান কৰিব লাগিব। মই নিজকে ভাল কৰিবৰ কাৰণে প্ৰথম চেষ্টাটো কৰিব লাগিব, দায়িত্ব ল'ব লাগিব। মোৰ ওপৰত চবৰে হাজাৰজন মানুহৰ চকু, মোৰ ওপৰত মই দলৰ সভাপতি আছো, মোৰ ওপৰত কচুমাৰ অঞ্চলৰ হাজাৰজন মানুহৰ চকু কিন্তু পৰি আছে। আপুনি আণ্ডাৰ দি অবজাৰভেশ্যন টু দি থাউজেণ্ডছ অফ আইচ, হাজাৰ হাজাৰ মানুহবিলাকৰ অবজাৰভেশ্যনত আপুনি আছে। গতিকে আপুনি যি কৰিব, যি ক'ব, যি আপুনি মানে কি কয় ব্যৱহাৰ কৰিব, আপুনি যি চৰিত্ৰ ৰাইজৰ মাজত দেখুৱাই দিব, সেইটো আপুনি কেতিয়াও নাভাবিব মই লুকাই চুৰকি কৰিছো, आं हारसिं खालामखौ मादों बेखौ जीवनाव दासा। तारमाने सासे लिडारनि सायाव हाजारजन मानसिफोरनि मेगन नोजोरा दंबाय थायो जेब्लाबो। आं मिथिया जानो हागौ, आं हाजारजन मानसिनि मेगननि नोजोराव दा दङ। आंखौ सानफ्रोमबो रिसार्च खालामग्रा मानसि दं, आंनि बिरोधि बुंग्रा मानसिबो दंसै, लिडार जाबाय नालाय बे स्वाभाबिक। बिरोधि दलथ' दंखायो, आरो अपोजिशना आउटसाइड एंड इनसाइड द पार्टी। आउटसाइडना जाहैबाय सिन माने नुनाय, आउटसाइडआव जायफोर दं बिरोधि दल हिसाबै जेनेबा UPPL BJP कंग्रेस, बिसोर जाबाय डिक्लेयार्ड एंड आइडेन्टिफाइड नोंनि माबा जानो हागौ माने मा होनो अपोजिशन अपोज खालामग्रा ग्रुप जानो हागौ। किन्तु एखे जिनिसा इनसाइड दि पार्टीबो थागोन, इनसाइड दि पार्टीबो थागोन, नोंनि पार्टीनि गेजेरावनो थागोन। गतिके आं मा खालामदों, मा जादों, मा लोंदों, मा बेबहार, मा चरित्र, बबे सोरजों मा खालामदों, मा आद्दा खालामदों, बेफोर आन्डार दि अबजारभेशन दं। थाउजेन्डस अफ माने फलोवार्स बा पाब्लिक आरोखि हाजार मानसिफोरनि अबजारभेशनाव नों दं। बेखायनो साफा लिडारा आइडल माने आइडियल लिडार जानांगौ होननाया बे आदर्शवादी लिडार, कारिजमेटिक लिडार, मडेल जानांगौ होननाय कारना बे साफा लिडारा जि जागोन कर्मिया बेनो जागोन। आंनि फलोवार्सआबो बे एखे चरित्रआनो जागोन। आं लिडार जानानै जौ फाग्ला जायोबा आंनि थाफाग्राफ्रा गासैबो जौ फाग्ला जाजोबगोन, जागोन ना जाया? आं दिनै प्रेसिडेन्ट जाबाय, जेराव मेरावनो आङो दल लानानै जौ लोंग्रा जायोबा आंनि थाफाग्राफ्रा गासैबो जौ फाग्ला जाजोबोबा मा जागोन बेलाय? जेराव थाङो बां जौ लोङो, जेराव थाङो बेयावनो माने मजगुल एकदम सब समय पार्टी हाल्ला गुल्ला हर गेजेर माबा गेजेर माने खुनु बेफोर मोजां समालोचना ना गाज्रि समालोचना जागोन। ओंखायनो साफा लिडारफोरनि साफा कर्मिफोरनि बेबहार स्वभाव चरित्र बेनोथ' मानसिया मोजां ना गाज्रि बेनि बे गावनि गाव परिचय नङा होमबा? गावनिनो परिचयखौ गाव खालामनानै लाबाय, बिदि जाया। दा ओंखायनो जेसेबां जोंनि दिनै बेवहाय बिबान लानानै खामानि मावनो ओंखारबोबाय, आं नोंथांमोनखौ फार्स्ट बेखौ बुंसिगोन
नोंथांमोनहा हाजार हाजार रायजोफोरनि खाथियाव बिराद गिदिर गिदिर कमिटमेन्ट दंसै कमिटमेन्ट हाजार हाजार रायजोर सम्मुखत আপোনাসকলে আজি ডাঙৰ ডাঙৰ কমিটমেন্ট থকা এজন এজন লিডাৰ হৈ গ'ল ব্যক্তি হৈ গ'ল কি কমিটমেন্ট মই বিপিএফৰ নীতি আদৰ্শ মানি চলিম বিপিএফ দলৰ অনুশাসন মানি চলিম বিপিএফ দলৰ মঞ্চত থাকি এই অঞ্চলৰ সমাজক মই সেৱা কৰিম এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ হৈ মই কাম কৰিম এই অঞ্চলৰ ভাল মংগলৰ কাৰণে কল্যাণৰ কাৰণে শান্তি সম্প্ৰীতি আমাৰ জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতিৰ কাৰণে মই কাম কৰিম এইটো কমিটমেন্ট হয় না নহয় ৰাষ্ট্ৰ গঠনৰ কাৰণে মই কাম কৰিম সমাজ গঠনৰ কাৰণে মই কাম কৰিম উন্নয়নৰ কাৰণে মই কাম কৰিম এইটো হ'ল আপোনাৰ কমিটমেন্ট আৰু এই কমিটমেন্টটো যিসকলে আজি লৈ পেলাই কাম কৰাৰ দায়িত্ব লৈছে এইসকল হ'ল আমাৰ এক্সিকিউটিভ বডিৰ কোনবা সেক্ৰেটাৰী প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট এসিস্ট্যান্ট সেক্ৰেটাৰী সিআরডি যিবিলাক আছে এই কলিগসকলে আৰু এইবিলাকৰ ওপৰতে নিৰ্ভৰ কৰিছে ইণ্টায়াৰ এই গ্ৰেটাৰ অঞ্চল গতিকে আমি এই অঞ্চলৰ দায়িত্ব লৈছো আমি এই অঞ্চলৰ অভিভাৱক আৰু অভিভাৱকৰ দায়িত্ব সদায় সৰ্বশ্ৰেষ্ঠ হ'ব লাগিব ভাল হ'ব লাগিব আমাৰ স্বভাৱ চৰিত্ৰ কথা বাৰ্তা মানুহবিলাকৰ লগত ভাল হ'ব লাগিব পলাইট হ'ব লাগিব আৰু আজিৰ পৰা যিসকলে সেক্ৰেটাৰী প্ৰেসিডেন্ট বা লিডাৰশ্বিপৰ শপত লৈছে মই তেখেতসকলক অনুৰোধ কৰিম আপোনাসকলে আজিৰ পৰা আমাৰ এই অঞ্চলত বসবাস কৰা সৰ্বসাধাৰণ ৰাইজৰ অধীনত আছে আজিৰ পৰা যোৱাকালিলৈকে আপোনালোকে হয়তো সমান লেভেলত আছিল বা ওপৰতো আছিলে কিন্তু আজিৰ পৰা শপত যেহেতু লৈছে যে আমাৰ ইয়াত থকা বা এই বাহিৰত থকা সৰ্বসাধাৰণ ৰাইজ আমাৰ যিবিলাক কলিগ বা কৰ্মী আছে তেওঁলোকৰ অধীনত তেওঁলোকৰ তলত আমাৰ জাগা ওপৰত নহয় ৰাইজে যদি শ্বেয়াৰত বহিছে আমি মাটিত বহিব লাগিব সেইটো আমাৰ মাইণ্ডছেটটো হ'ব লাগিব ৰাইজৰ ওপৰত যদি আপুনি আপোনাৰ বছিজন আপোনাৰ দাদাগিৰি আপোনাৰ এইবিলাক একেবাৰে বিৰাট লিডাৰৰ লিডাৰশ্বিপৰ যিটো আপোনাৰ গৌৰৱ সেইটো যদি দেখুৱাই পৰিচয় দি পেলাই যদি কাম কৰিব বিচাৰে ৰাইজে সেইটো কিন্তু গ্ৰহণ নকৰে সবে সমান এই আমাৰ লেবাৰে হওক এই কৃষকে হওক এই চাকৰিয়ালে হওক এই মহিলাই হওক এই যুৱকে হওক এই সকলো মোৰ চকুৰ আগত সবে সমান সেইটো আমি মৰ্যাদা দিব লাগিব আৰু তেখেতসকলে আমাৰ চালিকা শক্তি আমাৰ দলৰ চালিকা শক্তিটো হ'ল ৰাইজ এক্সিকিউটিভ বডিয়ে অকলে নোৱাৰে ৰাইজে যদি আপোনাৰ লগত যদি নাথাকে আপোনাক যদি সমৰ্থন নকৰে আপোনাক যদি সহায় নকৰে আপুনি গণতন্ত্ৰৰ যুঁজত সদায় হাৰি যাব আৰু গণতন্ত্ৰৰ যুঁজত যদি হাৰি যায় সেই দল কেতিয়াও দল হৈ থাকিব নোৱাৰে কিয়নো ৰাজনীতিক দলত এটা কথা আছে যে উইদাউট পাৱাৰ political party can never survive. রাজনৈতিক দলে ক্ষমতার অবিহনে জীয়াই থাকিব নোৱাৰে আৰু ক্ষমতাৰ মালিক আপুনি নহয় ৰাইজ গতিকে যাৰ পৰা আপুনি ক্ষমতা আহৰণ কৰিব লাগে ইহঁতক আমি দেৱতাৰ শ্ৰেণীত ঈশ্বৰৰ শ্ৰেণীত ৰাখি পেলাই শ্ৰদ্ধা কৰিব জানিব লাগিব এইটো হ'ল ৰল এণ্ড ৰেছপন্সিবিলিটি অফ দি পাৰ্টি লিডাৰ্ছ এণ্ড কলিগছ আমি ৰাইজৰ আগত গৈ পেলাই যদি দাদাগিৰি দেখুৱাওঁ আমি যদি আমাৰ বছিজন দেখুৱাব যদি আমি বিচাৰো তেনেহ'লে ৰাইজ সেইটো ভাল নাপায় এই একদম তেওঁলোকৰ স্বভাৱ চৰিত্ৰ আচৰণবিলাক ভাল নহয় এই ক্ষমতা পোৱা নাই এতিয়াই ক্ষমতা পালেতো আৰু পিছত বেছিকৈ হ'ব ক্ষমতা পালে আৰু বেছিকৈ দাদাগিৰি হ'ব এওঁলোকৰ হাতত ক্ষমতা দিয়া নাযায় এই যে এই কথাবিলাক মানুহবিলাকে ক'ব এজন ক'ব দুজন ক'ব এইটো মাল্টিপ্লাই হৈ যাব গতিকে আমি সকলে সেইটো বুজিব লাগিব যে যিসকলে আজি শপত গ্ৰহণ কৰিছে তেখেতসকলে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এজন সমাজ নিৰ্মাণ কৰা দেশ নিৰ্মাণ কৰা আমাৰ মানৱ জাতিক সেৱা আগবঢ়াবৰ কাৰণে নিঃস্বাৰ্থভাৱে কাম কৰিবৰ কাৰণে ওলাই অহা এজন দায়িত্বশীল ব্যক্তি সেইটো আমি পাহৰিব নালাগে গতিকে
আমার স্বভাৱ আমার চৰিত্ৰ আমার ব্যৱহাৰে আমার যেহেতু ব্যক্তিগত নিজৰ পৰিচয় আৰু সেই পৰিচয় যদি ভাল হয় তেতিয়া ইয়াৰ লগত হাত মিলাবৰ কাৰণে ৰাইজে আগুৱাই আহিব আৰু ব্যৱহাৰ স্বভাৱ চৰিত্ৰ যদি আপোনাৰ কথা বাৰ্তা যদি ঠিক নাথাকে সদায় যদি ফাং কটা হয় তেতিয়া মানুহবিলাকে আপোনাক নাকচ কৰিব গতিকে আজিৰ পৰা আমাৰ যিসকলে লিডাৰশ্বিপত থাকিব আপোনাসকলে নৰম ভাষা ব্যৱহাৰ কৰক নৰম ব্যৱহাৰ কৰক ভাল স্বভাৱ চৰিত্ৰ দেখুৱাই দিয়ক সবকে শ্ৰদ্ধা জনাওক আমাৰ সৰুকো ভালকে যত্ন লওক আমাৰ জ্যেষ্ঠবিলাকৰ আপোনালোকে মানে তেওঁলোকক শ্ৰদ্ধা জনাওক সন্মান দিয়ক আমাৰ যিসকল মানে পূৰ্বৰ যোৱা দিনবিলাকৰ দলটো চলাই অহা যিসকল যিসকল নেতা আছে যে এতিয়া আমাৰ ব্লকত নাই ক'ৰবাত ডিষ্ট্ৰিক্টত গ'ল ক'ৰবাত চেণ্ট্ৰেল গ'ল তেখেতসকলকো আপোনালোকে শ্ৰদ্ধা জনাব লাগিব সন্মান জনাব লাগিব তেওঁলোকৰ আশীৰ্বাদ তেখেতসকলৰ পৰামৰ্শ তেখেতসকলৰ উপদেশটো আমি ল'ব লাগিব আমি কামত কিমান খটুৱাইছো কিমান ব্যৱহাৰ কৰিছো নকৰিছো সেইটো পিছৰ কথা বাট উই মাষ্ট শ্ব' ডেট আই এম টেকিং দ্য এডভাইচ ফ্ৰম ইউ মই আপোনাৰ পৰাও এডভাইচটো লৈছো আপুনি এইটো শ্ব' কৰিব লাগিব এইটো দল কৰাৰ নিয়ম নহ'লে চিধাচিধি নহয় মই কৈ আছো যে উই আৰ নট নাও ইন ছিংগুলাৰ নাম্বাৰ আমি এতিয়া একক মানে কি কয় এক বছৰত নাই আমি বহু বছৰত আছো সবকে লৈ পেলাই যিটো কাম কৰিব লাগিব গতিকে মই ইন জেনেৰেল কৈছো সবৰ কাৰণে মহিলাই হওক বা যুৱই হওক পেৰেণ্টে হওক ফাৰ্ষ্ট এণ্ড ফৰমষ্ট মেক্সিমাম ৰেছপনচিবিলিটি থাকিব আমাৰ ফেৰেন বডি আৰু কম্বাইনেশ্যন বোলা বস্তু কোঅৰ্ডিনেশ্যন কম্বাইনেশ্যন আৰু আমাৰ কমিউনিকেশ্যন প্ৰত্যেকটো চেলৰ লগত উইংছৰ লগত থাকিব লাগিব লিডাৰবিলাকৰ মাজত থাকিব লাগিব কম্বাইনেশ্যন কোঅৰ্ডিনেশ্যন কমিউনিকেশ্যন যোগাযোগ কোনো প্ৰকাৰে আপোনালোকে গেপ নকৰিব ছেক্ৰেটাৰী আৰু প্ৰেছিডেণ্টৰ মাজত কেতিয়াও কমিউনিকেশ্যন গেপ হ'ব নালাগে আপোনালোকৰ টিম মানুহ কেতিয়াও হ'ব নালাগে আপোনালোকৰ ক'ত বা ফাট মিলিছে সেইটো কেতিয়াও শ্ব' হ'ব নালাগে আপোনালোকৰ মাজত মিলি জুলিৰে আগবাঢ়ি যোৱা সেইটো আমি দেখা পাব লাগিব তেতিয়াহে কি হ'ব দলটো মজবুত হ'ব ওপৰত এতিয়া বিচাৰ বিবেচনা কৰি চাব লাগিব কাৰ মাজত আমাৰ দলৰ ভেটি দুৰ্বল হৈছে কাৰ মাজত আমাৰ দল বেছি ভাল হৈ আছে সেইবিলাকৰ ওপৰতো আমাৰ সদায় ৰিচাৰ্চটো থাকিব লাগিব পষ্টমৰ্টেম কৰি চোৱা থাকিব লাগিব চিধা চিধিকৈ সচৰাচৰ কাম কৰি থাকিলেও সেইটো কিন্তু নহ'ব ৰাজনীতিত অংশটো মেইন বস্তু অংশটো আমি ভালকে কৰিব লাগিব অংশ যদি ভালকে আমি বনাব নাজানো ৰাজনীতি কেতিয়াও সফল নহয় কাৰণ পলিটিক্সটো হ'ল মানে গেম অফ নাম্বাৰ্ছ